আজিৰ ভিডিঅ'টো ৰাতিপুৱা চাহ কাপৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া খাব লৈছোঁ চাহ। মায়ে ধুনীয়াকৈ গাখীৰ চাহ বনালে, লগতে লৈছোঁ কল, বিস্কুট, লালমোহন। আজি যিহেতু বহুত দিনেই হ'ল দীঘল ভিডিঅ' দিয়া হোৱাই নাই, আজি বোলো ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, মই বনালি চাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অলপ আগতে গা ধুই আহিলোঁ আৰু আপোনালোকক কৈছোঁৱেই বহুত দিনেই হ'ল দীঘল ভিডিঅ' দিয়া হোৱাই নাই, আজি বোলো এটা বনাওঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁৱে, কিন্তু কি দেখাব পাৰোঁ নাজানো। অলপ আগতে মানে পেহীও ফোন কৰিলে মালে যে আমাৰ ঘৰলৈ অহা কথা কৈছে, তাকে বোলো আহিলে বাৰু দেখাম। আহিম বুলি কৈছে যে আহিবই চাগে। তাকে এতিয়া আলহী আহিব যিহেতু কিবা কিবি বনাবও লাগিব, সেয়াও আপোনালোকক দেখাম। ভিডিঅ'টো খালি শেষলৈকে চাই থাকক দেই। এতিয়া যিহেতু জলফাই ছিজন আৰু এয়া আচাৰ বনাবৰ কাৰণে বইল কৰি আছোঁ জলফাই, আৰু এয়া জলফাই মাহীয়ে দি পঠিয়াইছিলে ভাইটিয়ে যাওঁতে। তাকে আৰু আচাৰ বনাবৰ কাৰণে যোৱা বছৰ বনাইছিলোঁ যদিও খাই আদায় হৈ গ'ল, সেয়েহে এতিয়া বনাব লৈছোঁ। প্ৰথমতে এয়া বইল কৰি লৈছোঁ, তাৰপিছত ৰ'দত দিম, তাৰপিছত আৰু কি কৰোঁ আপোনালোকক দেখাই যাম, চাই থাকিব খালি ভিডিঅ'টো। বইল কৰি ৰ'দতো দিলোঁ, কিন্তু আপোনালোকক দেখুৱাই হোৱা নাই, ডাইৰেক্ট এতিয়া আচাৰ বনাই দেখাই দিছোঁ। আৰু এইবাৰ দেখিছে নহয় গোটাকৈ জলফাইকেইটা ৰাখিছোঁ, যিহেতু বহুত বেছিও নাই, কেইটামান আনিছিলে যিহেতু। এয়া চিচাৰ বৈয়াম এটা লৈছোঁ, ইয়াতে এতিয়া থৈ দিম। আৰু তাৰপিছত আৰু আচাৰ খাব পৰা হৈয়ে যাব। আৰু এতিয়া যিটো ভোট জলকীয়া নাই সেইবাবে দিয়া নাই, যেতিয়া আনিম তেতিয়া আকৌ ভোট জলকীয়া দি দিম ইয়াতে। আৰু আপোনালোকক কৈছিলোঁ নহয় পেহীহঁত আহিব বুলি, এয়া মায়ে ভাত বনালে। কি বনালে বাৰু এতিয়া আপোনালোকক নেদেখুৱাম, যেতিয়া খোৱা হ'ব তেতিয়া ধুনীয়াকৈ দেখাম। এইফালে মাংস বনাই আছে, এইফালে ভাত বনাই আছে। অকণমান আপোনালোকক মাংসখিনি দেখাই দিছোঁ। এতিয়ালৈকে বাৰু খোৱা নাই, যিহেতু পানী দিছোঁ উতলি আছে, অকণমান মাক এনেকৈ দেখাই দিব দিছোঁ। এয়া লোকেল মুৰ্গী বনাই আছে, আৰু বনাই খোৱাৰ পিছত আপোনালোকক বাৰু দেখাম কি আজি আমাৰ বনাইছে। পেহীহঁতে অহা প্ৰায় 2 ঘণ্টামানেই হ'ল, মোৰ কিন্তু একেবাৰে ভিডিঅ' কৰা হোৱাই নাই, যিহেতু এই লগত মই খেলি আছোঁ। আৰু এয়া হৈছে পেহীৰ ছোৱালীৰ ছোৱালী, যিহেতু মোৰ ভাগিন হয়। আৰু তাকে তাইৰ লগত খেলি থাকোঁতে সময়টো পাৰেই হৈ গুচি গৈছে, ভিডিঅ' কৰিবলৈ একেবাৰে মন নাই। আৰু পেহীহঁতকো মানে দেখুওৱা হোৱা নাই, আৰু তাইকে অকণমান দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে, যিহেতু বহুত দিনৰ মই লগ পাইছোঁ। তাকে আৰু সৰু ল'ৰা ছোৱালী থাকিলে ভালো লাগে, টাইমটো পাছ হৈ থাকে। আৰু তাকে খেলি আছোঁ তাইৰ লগত, আৰু দেখিছেই নহয় কিমান কিউট, ইমান মৰম লাগে। আৰু অকণমান আপোনালোককো দেখাই দিছোঁ আমাৰ একেবাৰে আলহীগৰাকী। এতিয়া খাব লৈছোঁ ভাত, ধুনীয়াকৈ মায়ে বাঢ়ি দিলে। মায়ে যিহেতু অকণমান দেৰিকৈ খাব, ছোৱালীক চাব লাগিব। আমি পেহী, মই, ভণ্টি তিনিজনী এতিয়া একেলগে খাওঁ। এয়া কি বনালে ভাবিছোঁ অকণমান আপোনালোককো দেখাওঁ। এয়া দেখিছেই নহয় কচু দাইল, লগতে লোকেল মুৰ্গী মাংস, আৰু এয়া ৰঙালাও ভাজি, পাপৰ, নেমু, তেনেকৈ বনালে আৰু। তাকে এতিয়া খাওঁ, আৰু আপোনালোকক এনেকৈ অকণমান দেখাই দিছোঁ আৰু। হেল্ল' এভৰিৱান, গুড ইভিনিং। পেহীহঁতে যিহেতু থাকিলে এতিয়া একেলগে আমি চাহ খাব লৈছোঁ। আৰু মোৰ যে জানেনে ভালকৈ ভিডিঅ' কৰা হোৱাই নাই, আপোনালোকক মাজে মাজেহে দেখাইছোঁ, যিহেতু তাইৰ লগত খেলি আছোঁ, মানে ভাগিনজনীৰ লগত খেলি আছোঁ যে সেইবাবে। আৰু এতিয়া চাহ খাওঁ। এয়া দেখিছেনে মায়ে ৰাতি সাঁজৰ কাৰণে আৰম্ভ কৰিলেই বনাবলৈ, মাছ বনাইছে আজি। আৰু এয়া মাছ ফ্ৰাই কৰি আছে, লগতে এয়া পিঁয়াজ কাটিলে, আৰু কি বনাই নাজানো, আৰু খালি অকণমান মাছখিনি ফ্ৰাই কৰাখিনি আপোনালোকক দেখাই দিছোঁ। আজি হৈছে নেক্সট ডে', আৰু ইয়াত দেখিছেই নহয় আমাৰ ঘৰৰ কাম কৰি আছে, কিবা এটা বাৰু বনাই আছে। কি বনাই আছে আপোনালোকক খোৱাৰ পিছত বাৰু ধুনীয়াকৈ দেখাম। আজিৰ পৰা আৰম্ভ কৰিছে, কেইদিন লাগে নাজানো, যেতিয়া হ'ব ধুনীয়াকৈ দেখাম বাৰু।